ইফালে শক্তিমন্ত্ৰী পল্লৱ লোচন দাসৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ অব্যাহত আছে। এবাৰ চিৰাঙত পল্লৱ লোচন দাসৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আমছু। পল্লৱ লোচন দাসক চুচুৰাই নিয়া হৈছে। মটৰ চাইকেলৰ পাছফালে পল্লৱ। জ্বলোৱা হৈছে পল্লৱৰ জুমুঠি। চিঞৰি চিঞৰি দিয়া হৈছে পল্লৱ মুৰ্দাবাদ ধ্বনি। ৰাজ্যজুৰি বিদ্যুৎপৃষ্ট হৈ ব্যাপক হাৰত জনতাৰ মৃত্যু হোৱাৰ পাছত পল্লৱ লোচন দাসৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে। এয়া বিজনীৰ দৃশ্য। আমছুৰ উদ্যোগত এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। পল্লৱ লোচন মুৰ্দাবাদ ধ্বনি দিয়া হৈছে। নিজকে টিআৰপি মন্ত্ৰী বুলি দাবী কৰা পল্লৱ লোচন দাসক এইদৰে মটৰ চাইকেলৰ পিছফালে চুচুৰাই লৈ গৈ ফাঁচী কাঠত ওলোমাইছে আমছুৰ সদস্যসকলে। অসমৰ ইতিহাসত আটাইতকৈ বিফল আৰু অযোগ্য মন্ত্ৰী হিচাপে বিবেচিত হৈছে শক্তি বিভাগৰ মন্ত্ৰী পল্লৱ লোচন দাস। আজি এটা গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হৈ আজি এনেকুৱা টুলুঙা মন্তব্য কৰিছে। ৫৭জনকৈ মানুহ মৃত্যুমুখত পৰিছে। আচলতে এই মৃত্যুমুখত মৰা মানুহখিনিক তেওঁ অপমান কৰিছে। তেওঁ এজন টিআৰপি তেওঁৰ জৰিয়তে বোলে মানুহ টিআৰপি পায়, টিভি টেলিভিশ্যনৰ টিআৰপি পায়। তেওঁ এনেকুৱা এটা মন্ত্ৰী মানুহৰ নেগুৰত ধৰি তেওঁ আজি ক্ষমতাৰ পাইছে। তেওঁ শিক্ষকসকলক কোনোবাই অপমান কৰে, সেইটো লৈ তেওঁ ৩২টা দাঁত উলিয়াই হাঁহি থাকে। তেনেকুৱা এজন অযোগ্য মন্ত্ৰী আজি ৫৭জন মানুহ মৰাৰ পিছত, আজি বিদ্যুতৰ লুকাবাকু হোৱাৰ পিছত তেনেকুৱা কথা কোনো পদ্ধতিতে এটা সুস্থ সমাজৰ বাবে অসমবাসীৰ কাৰণে গ্ৰহণযোগ্য নহয়। গতিকে আজি পল্লৱ লোচন দাসৰ আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন বিজনী জিলা সমিতিৰ উদ্যোগত আজি আমি তেওঁৰ প্ৰতিকৃতি আজি আমি তেওঁক বাইকেৰে চুচুৰাই লৈ আমি তেওঁক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিছো। পল্লৱ লোচন দাসৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে। কিন্তু নিৰ্বিকাৰ হৈ আছে শক্তিমন্ত্ৰী। ব্যুৰো ৰিপৰ্ট, আছাম টক।